খবৰ সকলো খবৰ টিপটপ চাগে আৰু আজি আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই খুব এক্সাইটেড হৈছোঁ আজি, মোৰ খবৰ খুব টিপটপ, কাৰণ আজি মই সৰুৰ পৰা ভাবি অহা অৰ্থাৎ যাম বুলি ভাবি থকা ঠাইত যাম, অসুৰে খোজো আলিত যাম। মই যোৱা নাছিলোঁ, লৈ যোৱা মানুহ কোনো নাছিলে। আজি আমাক ব্ৰাদাৰে লৈ গৈ আছে। হেল্ল' ফ্ৰেণ্ডছ, মই আগতে এদিন গৈছিলোঁ, জেগাটো মোৰ খুব ভাল লাগিল, সেইকাৰণে আজি মই ব্ৰাদাৰ দুজনক লৈ আহিছোঁ। আমাৰ লগত আজি এজন ব্ৰাদাৰে গৈ আছে। হাই, মই আজি ফাৰ্ষ্ট টাইম গৈছোঁ এইটো অসুৰৰ আলি সজোৱাটো। খুব এক্সাইটেড হৈ আছে ইও মোৰ দৰে। ঠিক আছে তেন্তে বলক আজি আমাৰ ভিডিঅ'টি চুৰুৱাত কৰোঁ। বন্ধুসকল, আৰম্ভ আজি আমাৰ যাত্ৰা। আমি আজি ঘৰৰ পৰা দেখুওৱা নাই, ডাইৰেক্ট পাহাৰৰ পৰা দেখুৱাইছোঁ। বলক আৰম্ভ কৰিছোঁ আমি তামোলৰ বাৰীৰ মাজেদি। বহুত দূৰ ঠাই অতিক্ৰম কৰিব লাগিব আজি। চাই থাকক, ভেৰি এক্সাইটেড, ভেৰি ভেৰি ভেৰি, হয়নে? বলক বন্ধু বান্ধৱীসকল, সেই শিলৰ আলিটো দেখিছে, তাত আমি গৈ আছোঁ। এইজোপা কমলা দেখিছে, এতিয়া কমলা নাই, গোটেই মৰি গ'ল। ইয়াত খুব ডাঙৰ কমলা বাৰী এখন আছিলে, এতিয়া নাই আৰু। গৈ আছোঁ এইখিনি ঠাই চাফা, গৈ ভাল লাগিছে, কিন্তু অলপ আগত যোৱাৰ পিছত বহুত হাবি হাবি শিল হ'ব। বহুত দূৰ আহিলোঁ, অলপ ভাগৰ লাগিছে, ইমানো লগা নাই বাৰু। কেনে লাগিছে? কেনে মজা, আৰু ওপৰত গ'লে আৰু মজা লাগিব। ভাগৰ লাগি গৈছে, অলপ বহিছে। বল বহি থাকিলে নহ'ব, জলদি যাব লাগিব। সিহঁতে বহি থাকিব খুজিছিলে, বহি থাকিব নিদিলোঁ, লৈ আহিলোঁ, কাৰণ বহুত দূৰ যাব লাগিব, দেৰি হৈ যাব। ভাগৰ লাগিলেও নহ'ব, যাবই লাগিব। বল বহুত দূৰ যাব লাগিব, এই ওপৰলৈ যাব লাগিব, বহুত দূৰ বাট আছে, সেইকাৰণে ইহঁতক বহি থাকিব নিদিলোঁ। চলো ভাগৰ লাগিছে নেকি? খোৱালি চোৱা কথা এক্সাইটেড হৈ আছো। এক্সাইটেড হৈছিলি চোন, কিয় ভাগৰ লাগিছে? বল ফ্লাক্সটো বেলেগ লৈছোচোন। খালে গৈ আছো, ব্ৰাদাৰ কেইটা গৈ আছে আগে, মই পিছকে গৈ আছো। চাওক তাপি দেই, পৰিলে গ'ল, হাত ভৰি গ'ল। ঐ বেলেগ ৰাস্তা লৈ অহা নাইতো। গৈ আছো চাওক, গৈ আছো বেলেগ ওখ, এনেকে উঠি যাব লাগিব। চাওক গৈ আছো। God Allah और भगवान ने बनाया एक इंसान। লাগি গৈছে কেনে লাগিছে? বহুত বঢ়িয়া, কেনে বহুত ভাগৰ লাগিছে, ঘাম ওলাইছে, ঘাম। ঠিক আছে, বল জীয়াই থাকিব বল। ওপৰৰ পৰা লোকেশ্যন চাওক, পিছৰ পিনে চাওক, কি মহাময় দৃশ্য। মাই ডগছ, চাওক খেতি পথাৰবোৰ। বহুত আহিলোঁ হয়নে? এইবোৰ কলগছ দেখিছে, এইবোৰ আমাৰ ঘৰত ৰোৱা কলগছতে নহয়, এইবোৰ হ'ল পাহাৰৰ কলগছ। আপোনালোকে যে মাৰ্কেটত দেখি আছে পাহাৰৰ কলফুল, চাওক এয়া ইয়াৰ পৰা হয় পাহাৰৰ কলফুল। মাৰ্কেটত খুব ভাল চেলিং হয়। চাওক খাম ওলাই গৈছে, পুৰা কেঁচা খাম। বহুত লাগিছে, খাম ওলাইছে, চাওক। আজি মোৰ মুখৰ বাট বন্ধ হৈ গৈছে পুৰা বহুত গা ধৰা থাকিছে, চাওক গা ধৰা থাকিছে একদম। এইবোৰ পাহাৰৰ কলপাত, চাওক বঢ়িয়া। বলক তেন্তে আমাৰ গন্তব্যস্থললৈ আকৌ আগবাঢ়ো। গৈ আছো, বহুত ভয়ানক ঠাই দেই, নাহো আৰু আজিৰ পৰা নাহো। নাযাবা মোকে এৰি থৈ। ব্ৰাদাৰ আহি আছে এতিয়া। 500 মিটাৰ দূৰমান আহি গ'লো আমি, ন হয়নে বাৰু? 500 মিটাৰ দূৰত আহি গ'লো আমি।
ব্ৰাদাৰতে গৈ আছে খুব ভয়ানক ঠাইবোৰ আমি অলপ বেয়া ৰাস্তা পিনে আহি পালোঁ যদি কোনো ভৱিষ্যতে আহে ভাল ৰাস্তা পিনে আহিব সেইটো প্ৰকাণ্ড শিল লিখিছে উঠিব পৰাটোৱে পৰা আৰু মৰিলে নোৱাৰোঁ বাপৰে বাপ অসুৰ থকা ঠাইটো বৰ ভয়ানক গোটেই একদম ভয়ানক ঠাই বাপৰে বাপ অসুৰ না অসুৰ ক'ত থাকে আচৰিত দেই বাপৰে বাপ কেনেকুৱা ঠাই ফাইনেলি আমি আহি পালোঁ অসুৰ খোজোৱালি এতিয়া দেখাব ট্ৰাই কৰিম কেনেকুৱা ধৰণৰ হয় খুব ভয়ানক গৈ আছোঁ মই বেক কেমেৰা দেখাই আছোঁ হ'লেও দেখাই দিম বাৰু অলপ মই আগলৈ যাব লাগিব চাওক বহুত ডেঞ্জাৰাছ জেগা হয় চাব পাৰে কিমান ওখ শিল যদি উঠে আপোনালোকে কেতিয়াবা এইদৰে শিলত তলৰ ফালে নাচাব ভয় লাগে বহুত খৰালিটো ভালকৈ দেখাম পিছত সেই ওপৰলৈ আছে এনেকুৱা ধৰণৰ এইটো যেনেকুৱা ডাঙৰ দেখা পাইছে এনেকুৱা ধৰণে হয় একদম ওপৰলৈ আছে অসুৰে সাজিছিল বোলে কাহিনীটো ইমান ভালকৈ নাজানো মই কিন্তু অসুৰে সজা বুলি জানো এইখিনি সজোৱা নাই আমাৰ ব্ৰাদাৰে গৈ আছে চাওক খুব একদম ভয়ানক খুব তাৰপিছত আমি যাম খুব ভয়ানক মোৰতো ফাৰ্ষ্ট টাইম মোৰতো এক্সপিৰিয়েঞ্চো নাই নোৱাৰিলে গুচি আহিবা দেই ৰিক্স নল'বা লাইফটো এবাৰে হয় এবাৰে পোৱা যায় লাইফটো ঐ ভিতৰত কিবা ডাঙৰ খাব চাইছা যে কি খুৰুং এইটো অজগৰ চগৰ থাকিব পাৰে গুচি আহা নেকি কি চাওঁ কি খুৰুং হয় ডাঙৰে কৈছে ডাঙৰ সাপৰ চকল পাইছে এই মোৰ এজন ব্ৰাদাৰে ৰ হৈ যাব আহা আমি ভালকৈ দেখাব পৰা নাই শৰীৰটো এইটো এটা অংশহে হয় খুব দীঘল তলৰ ওপৰলৈ আছে অলপ থাকি গ'ল পলাব নোৱাৰিলে বোলে এইখিনি তেনেকুৱা ৰিয়াচৰ পাহাৰৰ যেনেকুৱা কাহিনীটো আছিলে মা দেৱীক পাবৰ কাৰণে নকাসুৰে যেনেকৈ খাইছিলে আধৰা হৈ থাকিল ঠিক তেনেকৈ হয় চেম কাহিনী আহি যোৱা বন্ধু বান্ধৱীয়ে কল চাওক খৰালিটো একদম ওপৰলৈ আছে মই ওপৰলৈ যাব নোৱাৰিলোঁ আধৰা যাব চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ ব্ৰাদাৰহঁতে গৈছে পাই নোৱাৰে নাজানো গতিকে আজি মই আপোনালোকৰ ওচৰত কিবা কৰিছোঁ একদম ওচৰৰ পৰা দেখাব নোৱাৰিলোঁ ওচৰতে আছোঁ কিন্তু একদম শিলত মই উঠিব নোৱাৰিলোঁ মোৰ তেনেকৈ অভ্যাস নাই চাই লওক এতিয়া ওপৰলৈ আছে একদম এইটো হ'ল অসুৰ আলিটো অসুৰটো সজাইছিলে একদম ওপৰত অলপমান ঠাই খালী হৈ আছে ওপৰত সাজিব নোৱাৰিলে বুলি কয় গোটেই শিল ওপৰলৈ পূৰা একদম এই শিলটো একদম ওপৰলৈ আছে একদম ওপৰলৈ আছে কিন্তু এই অসুৰ আলিটো একদম ওপৰলৈ নাই অলপ ঠাই খালী আছে ওপৰত একদম তলৰ পৰা আছে ভালকৈ দেখাব নোৱাৰিলেও ব্ৰাদাৰ নাহিলে সি তলত থাকি গ'ল আহিব নোৱাৰে বোলে সি এতিয়া আমি গুফা এটা পাইছোঁ কিন্তু ইয়াৰ ভিতৰত যাব পাৰিম কিন্তু আমি দুজন অহাৰ কাৰণে নাযাওঁ আৰু এতিয়া চাব পাৰে এইটো ভিতৰত গুফা এটা আছে আমি নাযাওঁ আৰু ভয় লাগিছে আমাৰো বহুত ডেঞ্জাৰাছ হয় বহুত জেগাটো হয়নে নহয় ব্ৰাদাৰ হয় বহুত ভয় লাগিছে এইটোৱে অসুৰ আলিটো যাব নোৱাৰিলোঁ ওপৰলৈ
চাওক আৰু নাহোৱাৰ আজিৰ পৰা বহুত কষ্ট পালোঁ একদম শিল বাগৰি বাগৰি ওপৰত কোনোবা ক'লে শিল বাগৰি বাগৰি আহে খুব ভয় লগা অলপ জুম কৰি দেখাইছোঁ ৰ'ব চাওক একদম ওপৰলৈ আছে অখৰে সজোৱা আলি আমি গৈ আছোঁ তাৰ পৰা ভালকৈ যাব নোৱাৰিলোঁ পাহাৰৰ মাজে মাজে আকৌ যাব লাগিব তললৈ আজিৰ পৰা নাহোঁ আৰু হাবি জংঘল নেওচি গৈ আছোঁ তললৈ পাহাৰ ঠাই এনে বাঘ হৰিণ পাহাৰৰ গাহৰি বিভিন্ন বনৰীয়া জন্তু ইয়াতে ওলায় সেই ভয় নেওচি গৈ আছোঁ সৰু মানুহসকল আমি অখৰালি ভালকৈ আপোনাৰ লগত দেখাব নোৱাৰিলোঁ অখৰে সজোৱা আলিটো কিন্তু আপোনালোক এনে বিফলে নগ'ল আমি আকৌ এক ঐতিহাসিক ঠাই আহিছোঁ য'ত এটা পুৰণা কাহিনী আছে সেই ঠাইত আহিছোঁ বাদলি খুৰুং বুলি কয় সেই ঠাইত মই আহিছোঁ আগতে বাৰু এবাৰ ইয়াতে ভয় লাগিছে ন গোটেইবোৰ আহিলে এতিয়া দা কুঠাৰ মানুহৰ প্ৰতিচ্ছবি মূৰ্তি ইয়াতে আছিল বোলে এতিয়া কালক্ৰমত নোহোৱা গ'ল বোলে কিমানটো সত্য নাজানো মানে মানুহৰ মুখত শুনামতে আৰু নাজানো অলপ দেখুৱাই দিছোঁ শেষ হোৱাৰ কাৰণে খুৰুংটো সেইটো চাওঁ ইয়াৰ পৰা হয়তো সৰুৰে দেখা পাইছে ভিতৰত বহুত ডাঙৰ খুৰুং ওপৰ প্ৰকাণ্ডৰ শিল আছে বন্ধুসকল এতিয়া আমি ঘৰলৈ যাওঁ যদি কিবা কিবি ভুল হ'ল ক্ষমা কৰি দিব ইমান ভালকৈ আজি বনাব নোৱাৰিলোঁ তথাপি যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে আমাৰ আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবোৰ পাই থাকিব তেন্তে এতিয়ালৈ আহিছোঁ টাটা বাই বাই